হাই ফ্ৰেণ্ডছ, মই গৰিমাই মোৰ চেনেল গৌৰী চিম্পুল লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো বৰ্তমান ভালেই। তো আজি বহুত গৰম ইয়াতে, মানে কেনেকুৱা গৰম মই ক'ব পৰা নাই। একচুৱেলি গম পাইছে চাগে, ঘামি আছোঁ। ইফালে ফেনখনো দিব পৰা নাই, কাৰণ ভিডিঅ'ত চাউণ্ড আহি যাব পাৰে, সেইকাৰণে দিয়া নাই। সেইকাৰণে মই ঘামি আছোঁ একদম। তো বাকী কথা নকওঁ, আজি ভাবিছোঁ মেংগো চেক এটা বনাওঁ আৰু আপোনালোককো দেখাওঁ, কাৰণ বহুত গৰম, চাহ খাবৰ একেবাৰে মন নাই। এতিয়া ইভিনিং টাইম, তো একচুৱেলি ৰাতিপুৱাই ভাবিছিলোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ মোৰ মেংগো চেকটো। অকণমান হেল্ডিও হয়, তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু যদি ভাল পায় বনাই চাব মোক কমেণ্ট কৰি জনাব। তেন্তে চাই থাকক ভিডিঅ'টো। ইয়াতে মই প্ৰথমতে কিচমিচ লৈ লৈছোঁ, খেজুৰ লৈ লৈছোঁ, আলমণ্ড লৈ লৈছোঁ, কাজু লৈ লৈছোঁ কেইটামান, আৰু কেইটামান পিস্তা। এইখিনি পিস্তাৰ বাকলিটো গুচাই খেজুৰৰ গুটিটো উলিয়াই মই এনেদৰে তিয়াই ৰাখিছোঁ। ৰাতিপুৱাই তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া আম লৈ লৈছোঁ, আঙুৰ লৈ লৈছোঁ কেইটামান, ডালিম কেইটামান গুটি, আৰু গাখীৰ, ঠাণ্ডা গাখীৰ 1 কাপ। আৰু এতিয়া এই প্লেটখনত মই ড্ৰাই ফ্ৰুটছখিনি ওলাই লৈছোঁ পানীৰ পৰা। এইখিনি এতিয়া পেষ্ট এটা বনাম। বহুত টেষ্টি হয় খাবলৈ, আৰু লগতে হেল্ডিও হয়। এনেকৈ কেতিয়াবা ৰাতিপুৱাও খোৱা হয় মোৰ, মানে ৰাতি তিয়াই থ'লে ৰাতিপুৱাও খাব পাৰি আম থাকিলে। এইখিনি এতিয়া মিক্সিত দি দিলোঁ। মোৰ ড্ৰাই ফ্ৰুটছৰ পেষ্টটো হৈ গ'ল। এতিয়া মই গাখীৰ দি দিছোঁ চেক জাৰটোত, আৰু এয়া দি দিলোঁ এইখিনি পেষ্টখিনি, আৰু এতিয়া আমখিনি দি দিলোঁ। এতিয়া এইখিনি আৰু মিক্সিত দি দিম। এয়া হৈ গ'ল মোৰ হেল্ডি মেংগো চেক। আঙুৰ আৰু ডালিম আৰু অকণমান আলমণ্ড কাটি মই দি দিছোঁ ওপৰত। হেল্ডিও হয় আৰু দেখিবলৈও ভাল লাগে। বনাবলৈ একেবাৰে চিম্পুল, হৈ গ'ল। তেন্তে চালেই নিশ্চয় মোৰ মেংগো চেকটো, আৰু যদি ভাল পাইছে তেন্তে ঘৰত একবাৰ বনাই খাব। আৰু মই ভাবিছোঁ এতিয়ালৈকে যদি এই ভিডিঅ'টো চাই আছে তেন্তে নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটোও বজাই থ'ব, যাতে মই নেক্সট ভিডিঅ' দিলে পাই থাকে। আৰু মোক ধুনীয়া ধুনীয়া কমেণ্টবোৰো দিব আপোনালোকৰ, মই কমেণ্টবোৰ পঢ়ি ভাল পাওঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই এণ্ড টেক কেয়াৰ।